এই দেখালে কোনবা লাগে রে তাড়াতাড়ি Subhanallah kamu nanggo. Kamu nanggo dia kamu. এই গাড়িটা ধর গাড়িটা এইখানে যাই আছে নমস্কাৰ এটা এক্সিডেণ্ট বহুত ডাঙৰ এক্সিডেণ্ট আৰু মোৰ দুটামান ক'বলগীয়া কথা আপোনালোকৰ বাবে ৰাতিপুৱা ঠিক 10 মান বজাত মাটিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বগুৱান গাঁৱত যিজনী ছোৱালী ঢুকালে তো তাইৰ জন্ম জাগা হয় বগুৱান তো সেইখন গাঁৱত পিকআপ ভান আৰু স্কুটিৰ মাজত মুখামুখি সংঘৰ্ষ হৈ মাক আৰু ডাঙৰ জীয়ৰী মৃত্যুক আঁকোৱালি লয় আৰু সৰু জীয়ৰী প্ৰথমতে কিবাকে ৰক্ষা পৰে ভগৱানৰ কৃপাত তো এই যে আজি মৃত্যু হ'ল তো ইয়াৰ বাবে দায়ী কোন ইয়াৰ বাবে জগৰীয়া কোন আপুনি নে মই আপোনাৰ ভুলৰ বাবে সেই ঘৰখন নিথৰুৱা হ'ল নে সেই ঘৰখন পুত্ৰহাৰা হ'ল সেই ঘৰখন মাতৃহাৰা হ'ল কাৰ ভুলৰ বাবে আপোনালোকে প্লিজ এইবিলাক নকৰিব আমি এই ছোৱালীজনী ইমান মই কি ক'ম সেই ছোৱালীজনী আমাতকে এটা ক্লাছ তলৰ আছিলে তাই আৰু তাইৰ লগত আমি খেলি ধুলি ডাঙৰ হৈছো আৰু সেইকাৰণে বুকুত আঘাত লাগিছে এই আঘাতৰ প্ৰতিক্ৰিয়া আপোনালোকক কৈ আছো মই আজি ড্ৰাইভিং আপুনি আজি হেণ্ডিমেন হৈ কালি আপুনি ড্ৰাইভাৰ হলে এক্সেলেটাৰটো আৰু ষ্টাৰিংটো ধৰিব পাৰিলে আপুনি ড্ৰাইভাৰ হৈ নাযায় ড্ৰাইভাৰ হ'বলৈ বহুত সাধনা লাগে বহুত নিখুঁতভাৱে সেই কামটো কৰিব আপুনি শিকিব লাগিব বহুত তাত ধ্যান লাগিব আপোনাৰ চিন্তা চেতনা সবখিনি বস্তুৱে একত্ৰিত হৈ এজন ড্ৰাইভাৰৰ সৃষ্টি হয় তো সেই ড্ৰাইভাৰৰ যিটো বৃত্তিত সেইটো আপোনালোকৰ দৰে কিছুমান কুলাংগাৰে দাগ নকৰিব ড্ৰাইভাৰ হ'বলৈ আমাক চৰকাৰে লাইসেন্স দিয়ে কিন্তু লাইসেন্সখনো আমি অলপ ডুপ্লিকেসি কৰি লাইসেন্সখন ল'ব পাৰোঁ আজিকালি মই যিমানখিনি মোৰ নলেজ আছে এই বিষয়ত কিন্তু কোনোবা যদি সুধে কেনেকৈ পাৰিব মই এইবিলাক ক'ব নোৱাৰিম মানে যিমানখিনি জানো মই ডুপ্লিকেসি কৰি হ'লেও লাইসেন্সখন ওলোৱা যায় কিবা কিবিকে ওলোৱা যায় আৰু পৰীক্ষাবিলাকত পইচা দি কিবা কৰি কিবা নকৰি তাৰ ফলত কি হয় তাৰ ফলত আমাৰ এনেকুৱা ধৰণৰ কিছুমান ঘটনা হয় কিছুমান মাকৰ জীয়ৰী হেৰাই যাব কিছুমান পুত্ৰ হাৰা হ'ব তো এইবিলাক হয় তো মই আকৌ এবাৰ কৈছো ড্ৰাইভাৰৰ যিটো বৃত্তি বহুত বহুত সন্মানজনক এটা বৃত্তি কাৰণ প্ৰত্যেকটো আমাৰ জাৰ্নিত তেওঁলোকে আমাক সহযোগিতা কৰে আমি পৰোক্ষভাৱে নহ'লেও প্ৰত্যক্ষভাৱে হ'লেও ড্ৰাইভাৰে আমাক সহযোগিতা কৰে আমাৰ জীৱন যাত্ৰাত আৰু তাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ কিন্তু এনেকুৱা কিছুমান কুলাংগাৰ ড্ৰাইভাৰৰ কাৰণে আজি আমাৰ এই ঘটনা হ'বলৈ পায় পাৰিব ঘূৰাই দিব নোৱাৰে যদি নোৱাৰে এনেকুৱা কামবিলাক নকৰিব আজিৰ পৰা সংযত হওক আৰু এক্সিডেণ্ট কোনেও কৰো বুলি নকৰে এক্সিডেণ্ট হৈ যায় কিন্তু এক্সিডেণ্ট হোৱাৰ আগত কিছুমান আমি সাৱধানতা ল'ব লাগে তো এই সাৱধানতাখিনি আমি লোৱাটো দৰকাৰ তো সেইখিনি কৈ আপোনালোকক অনুৰোধ জনাইছোঁ এনেকুৱা কাম আৰু পুনৰাবৃত্তি নহওক তাৰ বাবে আপোনালোকক অনুৰোধ জনাইছোঁ আৰু সকলোৱে ভালে ভালে থাকক সুস্থ থাকক তাৰে কামনা কৰিছোঁ এখন আমাৰ পৃথিৱী আমাৰ সকলোৱে আমাৰেই মানুহ ঘৰৰ মানুহ তো ঘৰৰ মানুহ বুলি সকলোৱে নিজৰ নিজৰ দায়িত্বখিনি নিজে নিজে পালন কৰিব ইয়াত আমাক কোনেও শিকাই দিবলৈ নাহে লাহে চলাব লগা হৈছে প্ৰয়োজন লাহে চলাটো আমি সেই জায়গাটোত লাহেও চলাব লাগিব বুজি পাইছে তো ধন্যবাদ